আমাৰ কাৰণে অমৰ তেওঁ কেতিয়াও আমাৰ পৰা আঁতৰি যাব নোৱাৰে আমাৰ মাজত সদায় থাকিব তেওঁ ধনী ঘৰৰ ধনী মানুহ 2 বিঘা মাটি চহৰত দিছে বৰষুণ নাই মোৰ ছাতি এটা কমেণ্ট আহিছিলে এটা গিটাৰ গাৰ্ল ইজ মাই ক্ৰাছ বুলি সেই ছোৱালীজনী যোনে গিটাৰ বজাই আছিলে তেওঁৰ একাউণ্টটো দিবচোন বা তেওঁৰ নম্বৰটো দিবচোন তেওঁ কোন হয় এনেকুৱা বহুত আহিছে ইণ্ডিয়া গট টেলেণ্টত অসমৰ পৰা গৈ এটা বিশেষ টীমে তেওঁলোকে সলকনি সৃষ্টি কৰিছে বুলি ক'ব পাৰি সামাজিক মাধ্যমত ধুমুহা হৈছে ডক্টৰ ভূপেন হাজৰিকাৰ এটা বিশেষ গীত তেওঁলোকে তাত গোৱাৰ পিছত সকলোৱে ভাল পাইছিলে তাৰ জাজ বিচাৰক যিসকল আছিলে তেওঁলোকে শুনি ৰৈ গৈছিলে আৰু সেই টীমটোৰ লগত মই আছোঁ আৰু আমি দেখুৱাইছোঁ এইকেইজন 7জনকৈ লোক তাত গৈছিলে অসমৰে এই কণমানি বুলি কৈছোঁ কণমানি কেইজনে গৈ তাত অতি সুন্দৰভাৱে অসমৰ যি সংস্কৃতি আছে অসমৰ গীতক তেওঁলোকে লৈ গৈছে ৰাষ্ট্ৰীয় পৰ্যায়লৈ তেওঁলোকৰ সৈতে আমি কথা পাতিম প্ৰথমে তোমাৰ পৰা আহিছোঁ কণমানি তোমাৰ নামটো নমস্কাৰ মোৰ নাম স্বৰ্ণৱ মহন্ত মই গুৱাহাটীৰ পৰা কেনেকুৱা লাগিছিল তাত যোৱাৰ পিছত বহুত ভাল লাগিছিল বহুত এক্সাইটমেণ্ট হৈছিল মানে আৰু এচিভমেণ্টটো হোৱাৰ পিছত বহুত ভাল লাগিছে আৰু আমি আৰু কথা পাতিম প্ৰথমে আমি চিনাকিটো লৈ লওঁ ঠিক আছে তোমাৰ নাম নমস্কাৰ মোৰ নাম কৰিস্মিতা ৰয় মই পাঠশালাৰ পৰা তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰীজান মেহবিশ মই নামৰূপত থাকোঁ তোমাৰ নমস্কাৰ মই অদিতি তাছা মই গুৱাহাটীৰ নমস্কাৰ মোৰ নাম মধুপৰ্ণা দাস আৰু মই গুৱাহাটীৰ পৰা নমস্কাৰ মই পৰিশ্ৰুতি কাশ্যপ মোৰ ঘৰ পাঠশালাত আৰু এজন আছে পিছফালে আমি দেখুৱাম তেওঁ সকলো বাদ্যযন্ত্ৰ বজাব জানে আৰু তেওঁ পিছফালে ৰৈ আছে এই মুহূৰ্তত তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী নিবিৰ কুমাৰ নাথ মই মঙলদৈৰ পৰা আমি প্ৰথমে যদি আমি চিনাকি কৰি দিলোঁ প্ৰথমে যদি তোমালোকৰ পৰা কিবা এটা শুনিব পাৰোঁ ভাল লাগিব হয়নে প্ৰথমে কি শুনাব বিচাৰিবা তোমালোকে কিবা এটা আমি যদি প্ৰথমে অনুষ্ঠানটো কিবা এটা শুনি আৰম্ভ কৰোঁ তেতিয়া বেছি ভাল লাগিব কথা পাতিম কিবা এটা যদি শুনিলোঁ কি শুনাব প্ৰথমে আমাৰ ডক্টৰ ভূপেন হাজৰিকাৰ গান আপোনালোকক শুনাবলৈ বিচাৰিম মানে সামাজিক মাধ্যমত যে ভাইৰেল হৈ আছে ডক্টৰ ভূপেন হাজৰিকাৰ সেই জি যিটো আপোনালোকে সামাজিক মাধ্যমত দেখি আছে ইণ্ডিয়া গট টেলেণ্টছত তেওঁলোকে গীত পৰিৱেশন কৰিছিলে অতি সুন্দৰকৈ আৰু যথেষ্ট ৰাইজে ভাল পাইছে আৰু সেই গীতটোৱে আৰম্ভ কৰিছোঁ আমি অনুষ্ঠান चंद्रमा तेरी चांदनी अंग चलाए तेरी ऊंची अटारी मैंने पंख लिए कटवाए दिल हूँ करे घबराए घन धम धम करे गर जाए एक बूंद कभी पानी की मोरी अखियों से बरसाए दिल हूँ करे घबराए ইমান ধুনীয়াকৈ গাইছে তাত যেতিয়া এই গীত গোৱা হৈছিলে তাৰপিছত ইমান বিচাৰকসকলে ইমান ভাল পাইছিলে কি কৈছিলে মনত থকা কিবা ঘটনা হয় মোৰ মনত আছে যে আমাৰ সিদ্ধু ছাৰে মোক বহুত ভালকৈ কৈছিলে আৰু আহি মোক হাগু কৰিছিলে মোক সাৱটি লৈছিলে মালাইকা মেমে মোক সাৱটি লৈছিলে আটাইকেইজন মেম্বাৰক সাৱটি লৈছিলে বহুত ভাল অনুভৱ আছিল মোৰ কেনেকুৱা লাগিছিলে
বহুত ভাল লাগিছিলে লাইক আমি চবেই যেতিয়া আমি গম পাইছোঁ যে আমি গল্ডেন বাজাৰ আমাক দিছে লাইক বহুত এক্সাইটমেণ্ট হৈছিলে আমাৰ অনুভৱটো মানে বহুত ভাল বুজাব নোৱাৰিছোঁ এতিয়া খালি বহুত ভাল হৈছিলে বহুত ভাল লাগিছিলে আমাৰ আৰু কিবা এনেকুৱা কথা কিবা যিটো মনত আছে তাত কোৱা কিবা এনেকুৱা কিবা কথা আছে নেকি কোনোবাই ক'ব বিচাৰিবা তেনেকুৱাতো কিবা নাই বাট যেতিয়া আমাক চবেই হাক কৰিছিলে আমাক চবেই এনেকুৱা একোটাকে প্ৰত্যেকজন মেম্বাৰক লগ পাইছিলে সিহঁতে আমাৰ বহুত মানে এক্সাইটমেণ্ট হৈছিলে ভাল লাগিছিলে আৰু মানে তেতিয়া আমাৰ আনন্দটো বেলেগ মাত্ৰাতে গুচি গৈছিলে আৰু তেতিয়া একো ক'ব পৰা নাছিলোঁ মই কান্দি দিছিলোঁ একদম সকলোৱে কান্দিছোঁ ইণ্ডিয়া গট টেলেণ্টত যোৱাটো ইমান সহজ নহয় হয়নে ইণ্ডিয়া গট টেলেণ্টত কিমান লোক আহে চবে প্ৰতিভা দেখুৱায় তোমালোকৰ ইমান ভাল পাইছিলে অসমৰ তাতো এতিয়া সামাজিক মাধ্যমত যথেষ্ট চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত চৰ্চা লাভ কৰাৰ পিছত তোমালোকৰ কাক বেছি এতিয়া মানে মেছেজ কিবা ফোন চোন আহিছে কিবা এনেকুৱা কাৰ লগত বেছি হৈছে কোনোবাই ক'বা নেকি এইটোতো চবৰ লগতে হৈ আছে আৰু স্পেচিয়েলি আমাৰ আদিতি তাইতো লাইক বহুত বেছি ভাইৰেল হৈ আছে আমি গোটেইকেইটাই মানে চৰ্চা লাভ কৰিছোঁ এইটো সেই পিছত আৰু বহুত বেছি ভাল লাগিছে কি কৈছে তোমাৰ কথা কৈছে এতিয়া ৰাইজে মোক আদৰি লৈছে মোৰ বহুত ভাল লাগিছে আৰু মই এই বিচাৰোঁ যে আমাৰ গ্ৰুপটোৱে ৰাইজৰ পৰা এনেকেই মৰম আৰু আশীৰ্বাদ আৰু শুভেচ্ছা পাই থাকক যেনেকৈ এতিয়া দি আছে আৰু আমি যদি চিলেক্ট হওঁ আগলৈ আৰু সেনেকৈ মৰম দি থাকক সেয়ে বিচাৰিছোঁ আৰু কিবা এটা শুনিব পাৰিম নেকি তোমালোকৰ কণ্ঠত কি শুনাবা হয় আমাৰ যোনটো এক্ট আছিলে আমি এইবাৰ কৰিছিলোঁ আমি সেইটো শুনাব বিচাৰিছোঁ এইবাৰ নাচিতে নাচিতে কমলা সুন্দরী হালিয়া চালিয়া করে রে ভালো করিয়া বাজাও রে সুন্দরী কমলা নাচে সুন্দরী কমলা সুন্দরী কমলা চরণে নূপুরে ঋণী ঝিনি কইরা বাজে রে ভালো করিয়া বাজাও গোদো তারা সুন্দরী কমলা নাচে ভালো করিয়া বাজাও গোদো তারা সুন্দরী কমলা নাচে बादल चक तुम दुम बादल झुके झुके से है रास्ते रुके रुके से है मौसम बेईमान चले हम जग दुम कोई लड़की है हंसती है ओ मुन्नी बारिश होती है छनक छनक चुम चुम कोई लड़का है जब वो गाता है सावन आता है घुमड़ घुमड़ घुम घुम जग दुम दुम जग दुम दुम जग दुम दुम जग दुम दुम जग नारे 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 नन्ना नारे 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 नन्नारे 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 नानारे नन्नारे 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 नानारे बरसो रे मेघा बरसो कोसा है बारिश का बोसा है
चल 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 बहता चल नन्ना रे नन्ना रे नन्ना रे नाना रे नाना रे नाना रे नाना रे नाना रे नाना रे ना 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 रे नन्ना रे नन्ना रे नन्ना रे नाना रे बरसो रे गोल 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 ए जाक बरखुने मुख धुई थई गोल 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 ए जाक खूब आखे मुख सुई थई गोल 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 बुक्का 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 है बुक्का 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 है हम कौन जानना है तो चल ट्रेन पकड़ के सीधा आसाम निकल जंगल जंगल से ये पसंद है तुम्हें बात समझे सुई थई गोल 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 উত্তৰ পতিয়া জয় দক্ষিণ পতিয়া জয় পুখুৰী মাৰ বিধি টকা দি পাৰ বিধি সেইজোপা নাচনী সেইজোপা নাচনী উলি তামোলৰে পুলি মইনা উলি তামোলৰে পুলি কঁকাল ভাঙি ভাঙি নাচি বিলাহৰী গৰাকী লাচুকি বুলি নীলা জিলা যে নাই আকৌ নীলা জিলা যে নাই লা যে নাই তু আকৌ নীলা জিলা যে নাই তুৰে নীলা জিলা যে নাই লা যে নাই তু আকৌ নীলা জিলা যে নাই তুৰে নীলা জিলা যে নাই লা যে নাই তু আৰু এটা বিশেষ ভিডিঅ' যে জুবিন গাৰ্গৰ এটা বিশেষ ভিডিঅ' আমি দেখিছিলোঁ সামাজিক মাধ্যমত যথেষ্ট চৰ্চা লাভ কৰিছিলে হয়নে এটা ভিডিঅ' দিছিলা যে হয় কোনে দিছিলে সেইটো ভিডিঅ' আমাৰ হিলফনিক টিমটোৱে আমি দিছোঁ ভিডিঅ'টো একচুৱেলি কি হৈছিলে জুবিন গাৰ্গ দেৱৰ আৰু শান ছাৰৰ এখন পিকচাৰ আমি শান ছাৰক দিছিলোঁ সেই তেতিয়া দিওঁতেই শান ছাৰে আমাৰ লগত মায়াবিনী গাইছিলে সেই ভিডিঅ'টোৱে দিয়া হৈছিলে মানে আমি এখন ফটো নিছিলোঁ জুবিন গাৰ্গ ছাৰ আৰু শান ছাৰৰ তেওঁলোকে একেলগে থকা ফটো এখন আমি তেওঁক দিছিলোঁ গিফ্টত বাৰ্থডেত তেওঁৰ চ' তেওঁ যেতিয়া ফটোটো দেখিলে তেওঁ ইম'চনেল হৈছিলে এণ্ড তেওঁ কৈছিলে যে জুবিন দা আমাক কেতিয়াও এৰি যাব নোৱাৰে তেওঁ সদায় আমাৰ লগতে আছে এণ্ড তাৰপিছত তেওঁ ক'লে যে তেওঁ আমাৰ লগত মায়াবিনী গাব বুলি এণ্ড সেইটো ভিডিঅ' ভাইৰেল হৈছিলে অকণমান গাই দিবা নেকি এতিয়া নেকি মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি ইয়াৰ কোণত তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে লৈ মোৰ দেহৰ প্ৰতি পুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচো এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন ইজনৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি ইয়াৰ কোণত একদম গানুম শিয়ৰি যায় মায়াবিনীটো শুনাৰ পিছত আৰু জুবিন গাৰ্গক লগ পোৱা হৈছে নেকি তোমালোকৰ কোনোবাই লগ পাইছা কিছুমান মেম্বাৰ্ছে লগ পাইছে মই লগ পাইছোঁ আৰু কোনোবাই কেনেকুৱা তুমি লগ পাওঁতে কেনেকুৱা তেখেতক মই প্ৰথমবাৰৰ বাবে গানৰ দিন প্ৰতিযোগিতাত লগ পাইছিলোঁ য'ত দিগন্ত ভাৰতী ছাৰৰ গানৰ প্ৰতিযোগিতা হয় তাতে লগ পাওঁতে মই 3rd প্ৰাইজ পাইছিলোঁ সেইটো মই বহুত সৰু আছিলোঁ তেতিয়া আৰু জুবিন গাৰ্গ ছাৰৰ লগত প্ৰথমবাৰ ফটো উঠিছিলোঁ
তেখেত বহুত হাঁহিমুখীয়া এজন মানুহ আছিল আৰু সেয়ে আৰু তোমালোকৰ এটা বিশেষ দেখিছোঁ তোমালোকৰ হাতত জুবিন গাৰ্গৰ এটা হয় কিয় আছিলে এইটো? কাৰণ জুবিন গাৰ্গ ছাৰ সদায় আমাৰ লগত আছে এইটো তেওঁৰ এটা চিন তেওঁক আমি সদায় আমাৰ লগতে ৰাখিম জুবিন গাৰ্গ আমাৰ কাৰণে অমৰ তেওঁ কেতিয়াও আমাৰ পৰা আঁতৰি যাব নোৱাৰে আমাৰ মাজত সদায় থাকিব তেওঁ সেয়াই ক'ব খোজোঁ কিবা প্ৰগ্ৰাম কৰিছিলে এইটো লৈ নাই তেওঁ এবাৰ নামৰূপত আহিছিল মই য'ত থাকোঁ তাতে তেওঁৰ প্ৰগ্ৰাম আছিল বিহুৰ সময়ত তেতিয়াই তেওঁক মই লগ পাইছিলোঁ তেওঁ কৈছে সদায় এনেকৈ গান গাই থাক মই সদায় আছোঁ কেতিয়াও ভবা নাছিলোঁ ইমান জল্দি গুচি যাব বুলি তেওঁ কোৱা হৈছিল আৰু তোমালোকৰ প্ৰগ্ৰামটোৰ কথা পাতোঁ তোমালোকে তাত গৈছিলা প্ৰথম কৰাৰ পিছত অভিজ্ঞতাটো কেনেকুৱা কোনে ক'ব পাৰিব ভালকৈ অভিজ্ঞতাটো তোমালোকৰ অভিজ্ঞতাবিলাক কি দেখিছিলা ক'ব পাৰে সেইটো যেতিয়া আমি তাত গ'লোঁ তাৰ এক্সপিৰিয়েঞ্চটো বহুত বেলেগ আছিল লাইক আমি ইয়াত বহুত কষ্ট কৰিছোঁ আমি হিলফনিকৰ মেম্বাৰ্ছ আমাৰ মেম টিচাৰ্ছ আমাৰ যিমান আছে তাৰপিছত তাতে গৈ বহুত নতুন নতুন বস্তু শিকিব পাইছোঁ বহুত ডাঙৰ ডাঙৰ মানুহ লগ পালোঁ এণ্ড তেওঁলোকৰ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিলোঁ বহুত ভাল লাগিছে এণ্ড যেতিয়া আমি গল্ডেন বাজাৰ পালোঁ সেইখিনি মুমেণ্টটো লাইক আনবিলিভেবল কোনো এক্সপেক্ট কৰা নাছিলে এণ্ড আমি বহুত সুখী আমি যে সেইটো ষ্টেজত যাই কিনে আছামক ৰিপ্ৰেজেণ্ট কৰিব পাৰিছোঁ এণ্ড বহুত ভাল লাগিছে আৰু তুমি যে ভাইৰেল হৈ গ'লা তোমাৰ কথা কৈছে যে মেছেজ আহে তোমালৈ নম্বৰ বিচাৰে কিবা কৰে কেনেকুৱা কি আহিছে কোৱাচোন হয় এইটো হিলফনিকৰ একাউণ্টলৈ আহে এইটো মেমে পাই থাকে মেছেজবোৰ কেনেকুৱা ধৰণৰ মেছেজ আহে মানে মইতো নাজানো বাৰু কিন্তু এটা কমেণ্ট আহিছিলে এটা গিটাৰ গাৰ্ল ইজ মাই ক্ৰাছ বুলি সেইবুলি মানে মই বহুত সুখী যে ৰাইজে মোক ইমান আদৰি লৈছে ভালকৈ ৰাইজে সেইভাৱে মোক মৰমটো দি থাকক গোটেই গ্ৰুপটোক দি থাকক সেয়ে ভাবোঁ তোমাৰ নামটো গিটাৰ গাৰ্ল নেকি হয় হয় গিটাৰ গাৰ্ল হৈ গৈছে ক্ৰাছ হৈ গৈছে ন অঁ আদিতি হিলফনিক ক্ৰাছ অঁ বহুত এনেকুৱা মেছেজ আহিছে মোৰ তাত যে সেই ছোৱালীজনী যোনে গিটাৰ বজাই আছিলে তেওঁৰ একাউণ্টটো দিবচোন বা তেওঁৰ নম্বৰটো দিবচোন তেওঁ কোন হয় এনেকুৱা বহুত আহিছে মই কৈছোঁ অঁ আমাৰ হিলফনিকৰ মেম্বাৰ হয় আমাৰ আদিতি হয় থেংক ইউ সেয়ে ক'ম আৰু তুমি এতিয়া কি পঢ়ি আছা মই ক্লাছ 7ত ক্লাছ 7 হয় এতিয়া তুমি ক্ৰাছ হৈ গ'লা হয় ডাঙৰ হ'লে আছেই ন হয় তাকে তোমাৰ ওচৰলৈ আহিছোঁ তুমি যথেষ্ট ইমান কি বজাব জানা তুমি মই বৰ্তমান হাৰমনিয়াম কীবৰ্ড গীটাৰ ড্ৰাম ছেট তাৰপিছত তবলা খোল ঢোল তাৰপিছত নাগাৰা দবা এইবোৰ বজাওঁ মই কি ভুল কৰিলোঁ মই সুধিব লাগিছিলে কি বজাব নাজানে ন সেইটো সুধিব লাগিছিলে কি বজায় চব বজাব পাৰে কি বজাব নাজানা তুমি সেইটো কোৱা মই বৰ্তমান ছেক্সফোনটো শিকিম বুলি ভাবিছোঁ আৰু ভাইলিনটো শিকিম বুলি ভাবিছোঁ নাজানা নহয় শিকিম বুলি ভাবিছা মানে শিকিব ন তোমাৰ বয়স কিমান হৈছে এতিয়া মোৰ 12 12তে ইমান হৈছে পাৰিবা বহুত হেডছ অফ ন একদম হেডস্পট আৰু তোমাৰো আছে তোমাৰ বয়স কিমান হৈছে মোৰ 10 years 10 বছৰ আৰু কি কৰা তুমি মই বাঁহী বজাওঁ কীবৰ্ড বজাওঁ তবলা বজাওঁ তবলা বজোৱা বাঁহীত কিবা অকণ শুনাবা নেকি এনেই বজাই গান নবজোৱাকৈ ঠিক আছে কি বজাবা ক'ত শিকিছিলা মই প্ৰথমতে মোৰ দেউতাৰ কাষতে শিকিছিলোঁ তাৰপিছত অফলাইন প্ৰসন্ন বৰুৱা ছাৰ তাৰপিছত তবলা প্ৰসূন ঘোষ ছাৰ
মানে বহুত ছাৰ আছে মোৰ তাৰপিছত বহুত ছাৰ আছে ইমান কিমান বছৰ বয়সৰ পৰা বজাইছা মই বাঁহী 3.5 বছৰৰ পৰা বজাইছোঁ 3.5 বছৰৰ পৰাই অঁ ভালকে কথাও ক'ব নোৱাৰি তেতিয়া ন আমি শিকিহে আছিলোঁ কথা ক'বলৈ তুমি তেতিয়াৰ পৰাই বাঢ়ি বজাইছা অঁ অঁ বাপৰে আৰু কি বজাবা আৰু কি কৰিবা পিছত পিছত মই ৰাখিছোঁ তবলা আৰু কীবৰ্ডটো এইটো মানে মিউজিকেল চেন্সত অলপ হেল্প কৰিব আৰু মেইন মোৰ বাঁহী আৰু আৰু কোনোবা আৰু গান গোৱাৰ বাহিৰে আৰু কি কৰা মই ডান্স কৰোঁ হবিজ আৰু এইবোৰ প্ৰফেচনেলি একো নহয় ডান্স আৰু ছবি আঁকো এক্টিঙো কৰোঁ সিমানেই আৰু বহুতখিনি আৰু ইয়াতকৈ আৰু নালাগে ন কি কৰা তুমি মই ছবি আঁকো ডান্সো কৰোঁ বাকী সংস্কৃতিৰ লগত কৰি আছোঁ অঁ কি পঢ়ি আছা এতিয়া মই ক্লাছ 6ত আৰু তুমি মই ডান্স কৰোঁ এক্টিং কৰোঁ আৰু মই খাবলৈ বহুত ভাল পাওঁ অলদো মোক চাই পেলাই নালাগে বাট মই খাবলৈ বৰ ভাল পাওঁ দেখাত নালাগে ন দেখাত নালাগে হয় ন আদিতি হয় একদম তাই যেনেকৈ খাবলৈ ভাল পায় মই শুই ভাল পাওঁ শোৱা মোৰ মেইন কাম মই শুই বহুত ভাল পাওঁ কিন্তু তাৰ বাহিৰে মই কবিতা লিখোঁ আৰু সুৰ দি ভাল পাওঁ মই কেতিয়াবা সুৰ দিওঁ আৰু নিজৰ গান লিখিব চেষ্টা কৰোঁ কবিতা লিখা হয় সুৰ দিয়া হয় বাপৰে, আৰু আকৌ শোৱা কেতিয়া তুমি গোটেই দিনটো আৰু তেতিয়া কাম কৰা কেতিয়া ওলাই লওঁ কামৰ কাৰণে সময় তুমি মইতো মেইনলি গান গাওঁ ডান্সত সিমান মোৰ নাই তাৰপিছত মই বেলেগ বেলেগ কিতাপ পঢ়ি ভাল পাওঁ এণ্ড মই লিখোঁ চাই ভাল পোৱা নাই অভিয়াছলি সপোনতো কেতিয়াবা কবিতা লিখি থাকোঁ কি কোৱা সপোনতো কেতিয়াবা কবিতা লিখি থাকোঁ মই অ'কে তেন্তে আমি কবিতা এটা শুনিম এতিয়া মোৰ আগত যি কয় সেইটো অকণমান কিবা অকণ এইখিনিতে এতিয়া লিখা কিবা এটা সপোনত ভাবি লোৱা তুমি তোমাৰ পৰা শুনি তুমি কিমান বছৰৰ পৰা তুমি বজাইছা মই ফাৰ্ষ্ট হাৰমনিয়াম মানে বজাইছিলোঁ মোক মানে এতিয়া বেলেগৰ কি কৰে সৰু ল'ৰা ছোৱালীক খেলা বস্তু আনি দিয়ে কিন্তু মোক দেউতাই হাৰমনিয়াম আনি দিছিলে সৰুৰ পৰাই মানে মই হাৰমনিয়াম বজাই বজাই এনেকৈ হৈছোঁ ডাঙৰ হৈছোঁ সৰুৰে পৰা হাৰমনিয়াম বজাই বজাই মোৰ মোৰ 2.5 বছৰ বয়সত দেউতাই আনি দিছিলে হাৰমনিয়াম তাৰপিছত সেনেকৈ অট'মেটিক বজাই বজাই আহি গৈছে আচ্ছা গাড়ী চাড়ী ভাল নালাগে পুতলা চুতলা ভাল লাগে এতিয়াও খেলোঁ কেতিয়াবা তুমি হাৰমনিয়ামেদি খেলিছিলা যে যেতিয়া খেলিব লাগিছিলা হয় নহয় যেতিয়া হাৰমনিয়ামে যেতিয়া গাড়ী লৈ এনেকৈ খেলে তেতিয়া বয়সতে তুমি হাৰমনিয়াম বজাইছা এতিয়া মানে হাৰমনিয়ামো বজাওঁ কেতিয়াবা মন গ'লে খেলোঁ খেলা বস্তু আছে এতিয়া ঘৰত খেলে মানে আৰু খেলে তাৰ লগত এই টুপিবোৰ চাইছেনে হেডবোৰ লৈ পেলাই এনেকৈ দলিয়াই দলিয়াই মাৰে এনেকৈ এনেকৈ ঘূৰাই এনেকৈ এনেকৈ বিষ্ণু যে এনেকৈ এনেকৈ ঘূৰাই চক্ৰটো মানে কাটি দিব গ'ল আৰু কাৰোবাৰ আৰু আমি কিবা এটা শুনিম ন কি এবাৰ কি শুনাবা তোমালোকে
আপোনালোকে দেখিলে ইণ্ডিয়া গট টেলেণ্টত এইদৰে এই কণমানি 7জনে মিলি ৰাষ্ট্ৰীয় পৰ্যায়ত কেনেকৈ বিহু বা অসমৰ যিসমূহ গীত মাত আছে সেইসমূহ কেনেকৈ লৈ যাব পাৰে তাৰ বাবে তেওঁলোকে প্ৰচেষ্টা চলাই আছে ইয়াতে আখৰা কৰি থাকে তেওঁলোকে এটা সুন্দৰ যি তেওঁলোকে প্ৰদৰ্শন বুলি ক'ব পাৰি প্ৰদৰ্শন কৰিলে আমাক দেখুৱালে আৰু ইণ্ডিয়া গট টেলেণ্টত তেওঁলোকে যিহেতু ইমান সুন্দৰকৈ টাকুৰি ঘূৰা দি ঘূৰি যিটো বিহু নৃত্যত নাচালে সেইটো ইমান সুন্দৰকৈ নাচিলা অকল অসমেই চোৱা নাই ৰাষ্ট্ৰীয় পৰ্যায়ত এটা ৰিয়েলিটি শ্ব' তোমালোকে এনেধৰণে যিহেতু কৰি আছা কেনেকুৱা লাগে যেতিয়া তোমালোকে এনেকৈ ৰাষ্ট্ৰীয় পৰ্যায়ত লৈ যোৱা বিহুটোক মানুহে ইমান শলাগ লয় তেতিয়া কেনেকুৱা লাগে বহুত ভাল লাগে নিজৰ কালচাৰক ৰিপ্ৰেজেণ্ট কৰিছোঁ আমি তাতে মানে মোৰ একদম মোৰ বহুত ভাল লাগিছিলে আৰু আমাৰ সকলোৰে গোটেই শিল্পনী গ্ৰুপটোৰ বহুত ভাল লাগিছিল তাতে ইমান ভাল কমেণ্টছ পাইছিলোঁ আমি তাতে মলাইকা আৰোৰা মেম তেওঁ মোৰ লগত নাচিছে তেওঁক মই মানে কৈছোঁ এনেকৈ বিহুটো কেনেকৈ শিকাই দিছোঁ চেষ্টা কৰিছোঁ আৰু মই শিকাব ময়ো সেনেকৈ ভালকৈ নাজানো বাট ষ্টিল শিকাইছোঁ বহুত ভাল লাগিছিলে তেওঁ মোক হাগ কৰিছিলে সকলোকে এপ্ৰিচিয়েট কৰিছে আমাৰ গ্ৰুপৰ বহুত ভাল লাগিছে সেইটো ভিডিঅ' দেখিছোঁ নাচা তেওঁ একেলগে নাচিছিলে হয় সেইটো সময়ত কেনেকুৱা লাগে যেতিয়া অসমীয়া নহয় কিন্তু বেলেগে অসমীয়াৰ যি বিহুটোক আঁকোৱালি লৈ নাচিবলৈ আহে সেইটো সময়ত চাগে তুমি ইমান সৰুতে এনেকৈ লৈ যাব পাৰিছা ৰাষ্ট্ৰীয় পৰ্যায়ত কি কয় মানুহবিলাকে বহুত প্ৰাউড ফিল কৰে চবে কয় বা তই ইমান ভালকৈ কৰিছ আৰু আগবাঢ়ি থাক তোৰ শিল্পনী গ্ৰুপক কয় যে তোৰ শিল্পনী গ্ৰুপে আৰু মানে ভাল পৰ্যায়ত গৈ পায় বহুত ভাল লাগিছে আৰু আমাৰ সকলোকে মোৰ যোনবিলাক ৰিলেটিভছ আছে তেওঁ সকলোৱে মোক কৈছে যে চবকে কবি অল দ্য বেষ্ট এণ্ড কংগ্ৰেচুলেশ্যনছ নেক্সট আমাৰ যোনটো এপিছ'ড হ'ব আৰু ভালকৈ কৰিবি সেয়াই আৰু সেইটোৱে যেতিয়া এটা দেখা যায় তাত 7 মিনিট 10 মিনিটৰ এটা দেখে ৰাইজে কিন্তু সেই 7 মিনিট 10 মিনিটৰ কাৰণে যে ইমান কষ্ট কৰিবলগীয়া হয় বেকগ্ৰাউণ্ডত আজি আখৰা ইমান দিন আখৰা কৰিবলগীয়া হয় কেতিয়াৰ পৰা আখৰা কৰি ৰখা হৈছে কিমান কষ্ট হয় কোৱাচোন কষ্ট আমি চবে লগ লাগি এইটো ঘৰতে আমি চবে সকলোৱে মিলি পেলাই ৰিহাৰ্চেল কৰোঁ 3 months সেনেকৈ একোটা এক্টকে লৈ পেলাই আমি সেইটো ৰিহাৰ্চেল কৰোঁ প্ৰতিদিনে বেলেগ বেলেগ বস্তু চেঞ্জ হয় আমি বেলেগ বেলেগ বস্তু আনো বা এই যেনেকুৱা আমাৰ নিবিড়ক বস্তুবোৰ আমি মানে আৰু বেছিকৈ ঢোল বা কিবা সেনেকুৱা বজোৱা বস্তুবোৰ বহুত ভাল মানে বহুত কষ্ট কৰোঁ আমি সকলোৱে মিলি 3 মাহ লাগে এটা 10 মিনিট বা 15 মিনিটৰ এটা হেৰি কৰিবৰ কাৰণে আমি চব ভালকৈ ৰিহাৰ্চ একদম সেইটোৱে বহুত কষ্ট হয় যিহেতু তোমাক কৈছিলোঁ কবিতা তুমি লিখোঁ বুলি কৈছিলা মানে মই পাহৰি নাযাওঁ কথাবিলাক এতিয়া কৈছিলা কবিতা এটা অকণমান কলি এটা পেগাপ এটা ভালকৈ একো মনত নাই কিন্তু আমি সকলোৱে যেতিয়া ব'ৰ হৈ আছিলোঁ আমাৰ শ্বুট এটা চলি আছিলে মুম্বাইত একদম ৰাতিলৈকে হয় তাতে শ্বুট একদম আমি ভাগৰি জুগৰি শেষ তো তাতে আমি অলপ খেলি থাকোঁতে এটা ৰচনা কৰিছিলোঁ হয় সৰু এটা পেজ চবেই কওক 1 2 3 ধনী ঘৰৰ ধনী মানুহ 2 বিঘা মাটি চহৰত দিছে বৰষুণ নাই মোৰ ছাতি এইখিনিতে যদি তোমালোকৰ পৰা আৰু কিবা এটা শুনিব বিচাৰোঁ কি শুনাবা হয় এইবাৰ আমি আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গ দেৱক ডেডিকেট কৰি এটা এক্ট গাবলৈ চেষ্টা কৰিছোঁ বায়ুহে নোৱাৰো বুজি পোৱা
আমি বেছি কথা কৈ নাথাকোঁ, বোৰ হ'ব মানুহে। আমি চাবই বিচাৰিম, ইমান ধুনীয়া ধুনীয়াকৈ পাৰফৰ্মেঞ্চ দি আছে, চাবই মন গৈছে। এইবাৰ তোমাৰ এটা প্ৰতিভা চাওঁ নেকি আমি ড্ৰামত কেনেকৈ কৰা? হয় চাম। আমি এটা এক্ট কৰি আছোঁ, তাৰে এটা পাৰ্ট শুনাব বিচাৰিছোঁ। ঠিক আছে। ধন্যবাদ জনাইছোঁ ইমান সময় দিলে, আৰু আপোনালোকৰ আখৰাৰ মাজতে যে ইমান সময় দিলে তাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু মোৰ সৈতে এই বিশেষ অনুষ্ঠানটো উপভোগ কৰা প্ৰতিগৰাকী দৰ্শকক ধন্যবাদ জনাইছোঁ। আৰু শেষত যদি কিবা এটা চাব পাৰোঁ আপোনালোকৰ পৰা, কি শুনাব এবাৰ? তোমালোক বুলি কৈছোঁ, তোমালোকৰ পৰা কি লাষ্টত এটা কি শুনাই শেষ কৰিম? আমি এটা যুগলবন্দী এটা এক্ট আমি ক'বলৈ কৰিছোঁ, আমি আমাৰ সকলোৰে কৰিম, আমি সেইটো শুনাবলৈ বিচাৰিছোঁ।